নমস্কাৰ। দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিবলৈ ওলাইছোঁ 4 জুলাই 2023, 18 আহাৰ, মঙলবাৰৰ দৈনিক ৰাশিফল। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ 5টা ভাগ্যশালী ৰাশিৰ নামকেইটা ক'বলৈ ওলাইছোঁ। এই 5টা ৰাশিয়ে আজিৰ দিনটোত বিশেষভাৱে ভাগ্যৰ সহযোগ পাবলৈ সক্ষম হ'ব। ভাগ্যৰ পূৰ্ণ সহযোগ পাবলৈ ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিব লাগে আৰু নিয়মিত ভগৱানৰ পূজা অৰ্চনা কৰিব লাগে। প্ৰাচীন কালৰে পৰা মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত সমৰ্পিত কৰা হৈছে। মঙলবাৰে হনুমানৰ পূজা অৰ্চনা কৰিলে আৰু হনুমান চালিচা পঢ়িলে ব্যক্তি এজনে ভগৱান হনুমানৰ বিশেষ কৃপা লাভ কৰে। মঙলবাৰৰ দিনা হনুমান চালিচা পঢ়িলে ব্যক্তি এজনৰ মনৰ পৰা ভয়ভাৱ আঁতৰি যায় আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। হনুমান চালিচা পঢ়িলে কি কি শুভফল লাভ কৰিব পাৰি জানিবলৈ আমাৰ আন এটি ভিডিঅ' চাব পাৰে। ভিডিঅ'টোৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। এতিয়া জানো আহক আজিৰ দিনটোৰ 5টা ভাগ্যশালী ৰাশিৰ নাম। ৰাশিকেইটা হৈছে মেষ ৰাশি, বৃষ ৰাশি, কন্যা ৰাশি, ধনু ৰাশি, কুম্ভ ৰাশি। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেষ ৰাশি। কৰ্মক্ষেত্ৰত শুভফল লাভ কৰিব। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব। ব্যৱসায়ত উন্নতি হ'ব। নতুন উপাৰ্জনৰ পথ খোল খাব পাৰে। আৰ্থিক স্থিতি ভাল হ'ব আৰু পুৰণি কিবা কামত সফল হোৱা নাছিল যদি আজিৰ দিনটোত সেই কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব যদিও জীৱনসংগীৰ লগত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত দিনটো শুভ যদিও সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে যি সময়ৰ লগত ঠিক হৈ যাব। বৃষ ৰাশি। নতুন কৰ্মজীৱনৰ আৰম্ভণি হ'ব। উপাৰ্জনৰ ন পথ খোল খাব। বন্ধুৰ পৰা কোনো শুভ সংবাদ পাব পাৰে। পৰিয়ালত সুখ শান্তি থাকিব আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগ পাব। ধন প্ৰাপ্তিৰ যোগ আছে। বন্ধু বান্ধৱৰ সহায় সহযোগ পাব। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও খোৱা বোৱাত সাৱধান হোৱাটো প্ৰয়োজন। প্ৰেমত শুভফল লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব। খং ৰাগ বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কাকো কটু ভাষা প্ৰয়োগ নকৰিব, নহ'লে বিপদত পৰিব পাৰে। সামাজিক কাৰ্যত ভাগ ল'ব আৰু সমাজত মান সন্মান বাঢ়িব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। জীৱনসংগীৰ কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি আজিৰ দিনটোত স্বাস্থ্য ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত শুভফল লাভ কৰিব। কোনো উপহাৰ পাব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন। কৰ্কট ৰাশি। আজিৰ দিনটো কৰ্মব্যস্ততাৰে অতিবাহিত হ'ব। ব্যৱসায়ত নতুন পাৰ্টনাৰশ্বিপ আৰম্ভ হ'ব পাৰে। সন্তানৰ শিক্ষাক লৈ কিছু মানসিক চিন্তা আহিব পাৰে। পৰিয়ালত বয়সস্থ ব্যক্তিৰ পৰা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আজিৰ দিনটোত পাব পাৰে। ঘৰুৱা কামত ব্যস্ততা বাঢ়িব। শিক্ষাৰ্থীসকলৰ বাবে শুভ সময়। শিক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত শুভফল লাভ কৰিব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত শুভফল লাভ কৰিব।
বন্ধু-বান্ধৱৰ সহায়ত কোনো নতুন উপাৰ্জনৰ পথ খোল খাব পাৰে। পুৰণি কোনো টকা-পইচা পাবলগীয়া আছিল যদি আজিৰ দিনটোত পাব পাৰে। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্যৰ প্ৰতি বিশেষ মন দিয়াৰ প্ৰয়োজন। সৰু-সুৰা বেমাৰ-আজাৰে দেখা দিব পাৰে, যিয়ে আপোনাৰ মানসিক চিন্তা বঢ়াব। প্ৰেমত কোনো তৃতীয় পক্ষই আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰাব পাৰে। কন্যা ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হ'ব। নতুন কৰ্মজীৱনৰ আৰম্ভণি হ'ব পাৰে। পৰিয়ালৰ বয়সস্থ ব্যক্তিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত মান-সন্মান বাঢ়িব। আপোনাৰ কাৰ্যদক্ষতাৰ বাবে সহকৰ্মীৰ পৰা প্ৰশংসা লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ বহুতো মনোকামনা পূৰণ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত কোনো শুভ সংবাদ পাব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত দিনটো শুভফল লাভ কৰিব। উচ্চপদস্থ বিষয়াৰ পৰা সহায় সহযোগিতা পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত সৰু-সুৰা যাত্ৰা হ'ব পাৰে, যিয়ে আপোনাক শুভফল প্ৰদান কৰিব। পুৰণি কোনো ধাৰ ঋণ আছিল যদি আজি তাৰ পৰা মুক্তি পাব। পৰিয়ালত সুখ-শান্তি থাকিব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। ক'ৰবাত ফুৰিবলৈ যাব পাৰে। যান-বাহন চলাওঁতে সাৱধান হোৱা প্ৰয়োজন। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত মানসিক চিন্তা বাঢ়িব। কৰ্মব্যস্ততা অধিক হোৱাৰ বাবে মানসিক অশান্তি বাঢ়িব পাৰে। কাকো কটু ভাষা ব্যৱহাৰ নকৰিব। সহকৰ্মীৰ লগত মতানৈক্য হ'ব পাৰে। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'লে ভাবি-চিন্তি ল'ব বা বয়সস্থ লোকৰ সৈতে আলোচনা কৰি ল'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। যান-বাহন সাৱধানে চলাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বিশেষ শুভ নহয়। ধনু ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উত্তম হ'ব। কৰ্মক্ষেত্ৰত মান-সন্মান বাঢ়িব। আপোনাৰ কাৰ্যদক্ষতাৰ বাবে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়-বাণিজ্যত আমদানিৰ ন পথ খোল খাব। ধনপ্ৰাপ্তিৰ যোগ আছে। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। দাম্পত্য জীৱন মধুৰ হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও খোৱা-বোৱাত যত্ন ৰখাৰ প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত সম্বন্ধত বিশ্বাস বাঢ়িব আৰু ইজনে সিজনক আগতকৈ বেছি বুজি পাব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আজি শুভফল লাভ কৰিব। পৰিয়ালত সুখ-শান্তি বৃদ্ধি হ'ব। ব্যৱসায়ত উন্নতিৰ পথ খোল খাব। প্ৰাইভেট চাকৰি কৰাসকলৰ বাবে প্ৰমোচনৰ পথ মুকলি হ'ব। পুৰণি বন্ধুৰ লগত দেখা হ'ব পাৰে। সৰু-সুৰা যাত্ৰা হ'ব পাৰে। জীৱনসংগীৰ লগত কোনো কামত বা কথাত মতানৈক্য হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাৰ প্ৰয়োজন। প্ৰেমত শুভফল লাভ কৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। কুম্ভ ৰাশি। আজিৰ দিনটো আপোনাৰ আনন্দেৰে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আকস্মিক ধনপ্ৰাপ্তি হ'ব পাৰে। ব্যৱসায়ত উন্নতিৰ যোগ আছে। পৰিয়ালত বয়সস্থ লোকৰ আশীৰ্বাদ পাব। নতুন যান-বাহন কিনিব পাৰে বা কিনিবলৈ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত সুখী অনুভৱ কৰিব যদিও
তৃতীয় পক্ষৰ কোনো লোকে অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। সাৱধান হোৱাটো প্ৰয়োজনীয়। মীন ৰাশি, সামাজিক কাৰ্যত ব্যস্ততা থাকিব। সমাজত মান সন্মান বাঢ়িব। পুৰণি কোনো টকা পইচা পাবলগীয়া আছিল যদি আজিৰ দিনটোত পাব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা কোনো শুভ সংবাদ পাব পাৰে। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন, নহ'লে সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। কোনো উপহাৰ পাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।